একবাৰত পাছ কৰি যাবা পাৰলি হয় কিবাকে মজা কোন ক্লাছত কিমান এটেণ্ড কৰছা প্ৰথম যুদ্ধ আহিছি তাৰপিছত গণতন্ত্ৰৰ কিবা আহিছে নেকি গণতন্ত্ৰৰ কি আহিছে বৈশিষ্ট্য আহিছে আৰু চিপাহী বিদ্ৰোহৰ কিবা আহিছে এছিয়া মহাদেশৰ কিবা নটিচ চটি আহিছে নেকি আহা নাই কিমান এটেণ্ড কৰছা কেনে আহিছে পৰীক্ষা ভণ্টি কিমান মান এটেণ্ড কৰছা গণতন্ত্ৰৰ প্ৰশ্ন আহিছে না আৰু চিপাহী বিদ্ৰোহৰ কিবা আহিছে আৰু তোমাৰ ভূগোলৰ পৃথিৱীৰ ভূগোলৰ কি আহিছে মনত আছে MCQ কৰছ প্ৰিপাৰেশ্যন কেনে হৈছিল আছে পুৰা টিউশ্যন আছে কিমান দিনৰ প্ৰিপাৰেশ্যন আছিল ঠিক আছে বাৰু থেংক ইউ এতিয়া কেনে আহিছো পৰীক্ষা কিমান মান পৰীক্ষা এটেণ্ড কৰছ মজা কোন ক্লাছত কৃষক বিদ্ৰোহৰ কিবা আহিছিল নি প্ৰশ্ন একবাৰত পাছ কৰি যাবা পাৰলি হয় কিবাকে একবাৰত পাছ কৰি যাব পাৰিলি হয় একদম আৰু এখন যিখন আজি যুদ্ধ 3 ঘণ্টাৰ যুদ্ধ এখন এই যুদ্ধত কি কবা সফল হৈছ না বিফল হৈছ চাইন্সৰ কিবা আউট অফ চিলেবাছ আহা বুলি কৈছিল কিবা তাৰে কিবা গম সেইকেইটা লেখছো ন লেখছো আৰু তোমাৰ আৰু কি আৰু কিহৰ আছে আৰু হিন্দী আছে তো ইলেক্টিভ আছে স্কুলত তো ক্লাছ হোৱা নাই সিমান নাই টিউশ্যন আছে না তোমাৰ নাই হিন্দীত ক'ত টিউশ্যন হিন্দীত টিউশ্যন নাই ঠিক আছে বাৰু ভাল লাগিল লগ পাই